যিসকল নতুনকৈ আমি মনোনীত প্ৰাৰ্থী আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আহিছোঁ। মই আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত আমাৰ 5টা BTC সমষ্টি গোসাইগাঁও সাব ডিভিজনৰ অধীনত যিবিলাক আছিলে এইবিলাক সমষ্টিৰ পৰা আজি হাজাৰ হাজাৰ আমাৰ BPF ছাপোৰ্টাৰ শুভাকাংক্ষীসকলে একেলগে আহি পেলাই আমাৰ 5জন যিসকল নতুনকৈ আমি মনোনীত প্ৰাৰ্থী আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আহিছোঁ। এই আমাৰ শুভ কামত যোগদান কৰা প্ৰতিজন আমাৰ BPF দলৰ কৰ্মী শুভাকাংক্ষীসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 5জন মানে মনোনীত প্ৰাৰ্থীৰ হৈ আজি সঁচাকৈ আমাৰ এই গোসাইগাঁও টাউনত যিটো নেকি আমাৰ মানে লানি নিচিগা জনগণৰ যিটো অংশগ্ৰহণ ইয়াৰ দ্বাৰা দি সেইটোকে প্ৰমাণিত কৰিব পৰা হৈ গ'ল যে আগন্তুক BTC ইলেকশ্যনত 5টা BTC সমষ্টি গোসাইগাঁও সাব ডিভিজনৰ অধীনত যিবিলাক আছে সেইবিলাক সমষ্টিৰ পৰা আমাৰ BPF দলে স্পষ্টভাৱে হেজাৰ হেজাৰ ভোটৰ ব্যৱধানত আমি জিকি আহিম। ইয়াৰ এটা মানে স্পষ্ট প্ৰমাণটো আজি দেখা পাইছোঁ।